সংগত কবি লোহিত নাথ। হে স্বনাম ধন্য কবি, আপোনাৰ লগত মোৰ ভাৱবোৰ মিলি গৈছে। পিছে আপোনাৰ লগত মোৰ নাছিল কোনো আগতীয়া চিনাকি, নাছিল কোনো আত্মীয়তা। কিছুমান দুখজনক স্মৃতিৰ তাগিদাত, কিছুমান কথা পাহৰিবলৈ কৰা সাময়িক প্ৰচেষ্টাত ময়ো কলম বোলাইছিলোঁ ডায়েৰীৰ উকা পৃষ্ঠাবোৰত। সেইবোৰ কাকতৰে উকা অংশ নাছিল, সেইবোৰ আছিল মোৰ জীৱনৰে উকা অংশ। উকা অংশবোৰক শব্দৰে ভৰাই জীৱনকো দিব খুজিছিলোঁ নতুন অৰ্থ। মোৰ কোনো পাঠক নাই বুলি আপুনি জানেই। আজিকালি কোনো কবিয়ে এই লোকৰ কবিতা নপঢ়ে প্লেটুৰ লগত চা চিনাকি থকাসকলেও। তথাপি মই লিখিলোঁ। পিছে মোৰে সৌভাগ্য, আপোনাৰ লগত মিলি যোৱাত মই কবি হৈ পৰিলোঁ। মোক সেয়ে কোনোবাই বন্ধাকবি বুলি জোকাইছে, কোনোবাই জোকাইছে মহাকবি বুলি, কোনোৱে পোকে খোৱা ওলকবি বুলিয়েই জোকাইছে। তথাপিও মোৰ খেদ নাই কোনো আপোনাৰ প্ৰতি কোনো বিৰূপ প্ৰতিক্ৰিয়া। আপুনি মোৰ কোনো সহোদৰ নাছিল মোৰ কোনো পথ প্ৰদৰ্শক। তথাপিও কি কাৰণত অকাৰণত নাজানো, আপোনাৰ লগত মোৰ কথাবোৰ মিলি গ'ল কিছু অমিল আঁচনি। আপোনাৰ কবিতাৰ প্ৰসিদ্ধিও মই ব্যৱহাৰ কৰা নাই, অথচ আপোনাৰ কাৰাগাৰত মই চুৰি কৰাৰ অপৰাধত দোষী। মই দোষী সাব্যস্ত হৈয়ে থাকিব খোজোঁ, আপোনাৰ অনুগামী হৈয়ে থাকিব খোজোঁ। আপুনি আপোনাৰ কবিতাবোৰ আগবঢ়াই লৈ যাওক, চিন্তাবোৰৰ প্ৰসাৰ ঘটাওক। মোৰ কোনো সৰিষাত বিষাদ নাই। চুৰি কৰাৰ অপৰাধত মই অপৰাধী হৈ থাকিব খোজোঁ। মাথো আপুনি আপোনাৰ মনৰ দিগন্ত প্ৰসাৰিত কৰক।